মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ আজি আন এটা ভিডিঅ'লৈ তোমালোকক সকলোকে মই স্বাগতম জনাইছো। কালি আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰ যেটো আছিল 10 মান শ্ৰেণীৰ সেইটো পাঠৰ আমি এমসিকিউ কোৱেশ্চন বিলাক আলোচনা কৰিছিলো আৰু তোমালোকক 10টা প্ৰশ্ন দিছিলো। মই আশা কৰিছো তোমালোকে নিশ্চয় 10টা প্ৰশ্ন শিকিছা। আজি আমি 11 নম্বৰ প্ৰশ্নলৈ যাও বলা। 11 নম্বৰ প্ৰশ্নত কি আছে চোৱা। 11 নম্বৰ প্ৰশ্নত আছে যদি মই কোৱা স্পিড আছে তোমালোকক কমেন্ট বক্সত জনাব সাৰ স্পিড হৈছে। তো চোৱা 11 নম্বৰত কি আছে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গ্যাস উৎপন্ন কৰে। গ্যাসটোৱে চূণ পানী কি কৰে ঘোলা কৰে। তেতিয়াহলে দ্ৰৱটোত কি থাকে? 1 নম্বৰত দিয়া আছে সোডিয়াম ক্লোৰাইড, 2 নম্বৰ দিয়া আছে হাইড্ৰক্লোৰিক এসিড, 3 নম্বৰ দিয়া আছে লিথিয়াম ক্লোৰাইড আৰু 4 নম্বৰ দিয়া আছে পটাছিয়াম ক্লোৰাইড। তো তোমালোকৰ কিতাপত চোৱা ধুনিয়াকে চাবা লিখি দিয়া আছে যে হাইড্ৰক্লোৰিক এসিডে চূণ পানী ঘোলা কৰে। তে ইয়াত চোৱা হাইড্ৰক্লোৰিক এসিড ক'ত আছে? এইটো হয়নে নহয়? হাইড্ৰক্লোৰিক এসিড আছে। 2 নম্বৰটো তোমালোকৰ শুদ্ধ। এতিয়া তোমালোকে 12 নম্বৰ চোৱা। 12 নম্বৰত কি আছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লুৰ গুৰিত যোগ কৰা হয় হয়নে? তো তোমালোকে জানা যে লঘু হাইড্ৰক্লোৰিক এসিড মানে কি HCl আৰু লুৰ মানে কি লুৰ ৰাসায়নিক সংকেত হৈছে Fe। তাৰ মানে আমি বিক্ৰিয়াটো কৰি চাও কি হয় চোৱা। তাৰ মানে কি কৈছে লঘু হাইড্ৰক্লোৰিক এসিড হয়নে? লঘু হাইড্ৰক্লোৰিক এসিড কাৰ সৈতে কৈছে আইৰণৰ সৈতে বিক্ৰিয়া কৰিব বুলি কৈছে। তেতিয়ালে কি উৎপন্ন কৰিব FeCl2 মানে আইৰন ক্লোৰাইড প্লাস হাইড্ৰোজেন গ্যাস। তেতিয়ালে সো এটা আছে নাকি হাইড্ৰোজেন গ্যাস আৰু আইৰন ক্লোৰাইড উৎপন্ন হয়। 2 নম্বৰত আছে ক্লোৰিন গ্যাস আৰু আইৰন হাইড্ৰক্সাইড উৎপন্ন হয়। তেতিয়ালে আমি কোনটো পালো? 1 নম্বৰটো পালো। 1 নম্বৰটো হৈছে শুদ্ধ। এতিয়া তোমালোকে 13 নম্বৰ চোৱা। 13 নম্বৰত কি আছে? 13 নম্বৰত আছে তলত দিয়া কোনটো বিক্ৰিয়াৰ বাবে তেল আৰু চৰ্বি জাতীয় পদাৰ্থবোৰৰ স্বাদ হলনি হয়? স্বাদ মানে কি বুজি পোৱা? বা ইয়াত তোমাৰ স্বাদৰ হলনি যদি পৰীক্ষা যদি তোমালোকক দুৰ্গন্ধ দি দিয়ে তোমালোকে মাছ মাংস হয় নহয় এইবিলাকেতো আমি তেল বা চৰ্বি জাতীয় আমি গম পাওঁ হয় নহয়? মাছ মাংস এইবিলাকেতো আমি তেল আৰু চৰ্বি জাতীয় বস্তু বুলি কম পদাৰ্থ বুলি কম। এতিয়া চোৱা হিয়তে কৈছে যে কোনটো বিক্ৰিয়াৰ বাবে মানে বেছি দিন যদি তুমি থৈ দিয়া এই পদাৰ্থবিলাক থৈ দিয়া তেল বা চৰ্বি জাতীয় পদাৰ্থ কিছুমান যদি বেছি দিনৰ কাৰণে থৈ দিয়া তেতিয়া তাৰ পৰা তোমাৰ দুৰ্গন্ধ ওলাই। সেই দুৰ্গন্ধটো কোনটো বিক্ৰিয়াৰ ফলত হয়? ক্ষয়ভৱন না জাৰণ না বিজাৰণ না দ্বি অপহৰণ? তোমালোকে মনত ৰাখিবা জাৰণ বিক্ৰিয়াৰ ফলত কি হয় তেল আৰু চৰ্বি জাতীয় পদাৰ্থবোৰৰ স্বাদ হলনি হয় বা দুৰ্গন্ধ উৎপন্ন হয়। এতিয়া তোমালোকে 14 নম্বৰ প্ৰশ্নটো চোৱা। 14 নম্বৰ প্ৰশ্নত কি আছে চোৱা। যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় সেইবোৰ বিক্ৰিয়া কোৱা হয় তাপবৰ্জী বিক্ৰিয়া। 2 নম্বৰ আছে তাপগ্ৰাহী বিক্ৰিয়া, 3 নম্বৰ আছে তাপীয় বিযোজন বিক্ৰিয়া আৰু 4 নম্বৰ আছে ওপৰত এটাও নহয়। এতিয়া তোমালোকে জানা যে যিবোৰ বিক্ৰিয়া ঘটাবলৈ তোমাৰ তাপৰ প্ৰয়োজন হয় হয়নে? তাপ প্ৰয়োগ কৰি তোমাৰ বিক্ৰিয়াবিলাক ঘটোৱা হয় সেইবোৰ বিক্ৰিয়াক আমি কি বুলি কওঁ? তোমালোকে কোৱা সেইবোৰ বিক্ৰিয়াক আমি কি বুলি কওঁ? তাপগ্ৰাহী বিক্ৰিয়া। আৰু যিবোৰ বিক্ৰিয়া আমি ঘটোৱাৰ পিছতে তাপ উৎপন্ন হয় সেইবিলাক হৈছে তাপবৰ্জী বিক্ৰিয়া। এতিয়া প্ৰথমটো ইয়াত কি কৈছে শক্তি শোষিত হৈছে। তাৰ মানে তোমালোকে এটা কথা জানা যে চূণশিলক যেতিয়া আমি তাপ দিম তেতিয়া কি হয় পুৰা চূণ উৎপন্ন হয় হয় না নহয়? এতিয়া তোমালোকৰ ইয়াত কিন্তু আৰু এটা প্ৰশ্ন সোমাই গ'ল। তোমালোকৰ পৰীক্ষাত কেতিয়াবা আহে যে চূণশিলৰ ৰাসায়নিক সংকেত পুৰা চূণৰ ৰাসায়নিক সংকেত এনেকৈ লিখিব আহিব পাৰে। তো চোৱা কেলছিয়াম কাৰ্বনেট এইটো হৈছে পুৰা চূণৰ সংকেত। ইয়াত যদি ইয়াৰ চূণশিলৰ সংকেত। এতিয়া চোৱা এইটোক যদি আমি তাপ প্ৰয়োগ কৰোঁ তেতিয়া তোমাৰ কি হয় পুৰা চূণ উৎপন্ন হয়। পুৰা চূণৰ সংকেত হৈছে কেলছিয়াম অক্সাইড আৰু কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ সৃষ্টি হয় হয়নে? তেতিয়াহ'লে ইয়াত কোনটো শুদ্ধ? ইয়াত হৈছে তোমাৰ 2 নম্বৰটো শুদ্ধ। এতিয়া তোমালোকে 15 নম্বৰ প্ৰশ্নটো চোৱা। 15 নম্বৰ প্ৰশ্নত কি আছে মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে বা জ্বলাই দিলে কি ৰঙৰ পাউডাৰ উৎপন্ন হয়? তোমালোকে জানাই যে একদম কিতাপত ডাইৰেক্ট লিখা আছে দেই। চোৱা 1 নম্বৰ কি উৎপন্ন হয় মনত ৰাখিবা মেগনেছিয়ামৰ ফিটা এডাল বায়ুত যেতিয়া দহন কৰা হ'ব তেতিয়া তোমাৰ কি উৎপন্ন হয় বগা ৰঙৰ পাউডাৰ উৎপন্ন হয়। তে 1 নম্বৰটো হৈছে তাৰ শুদ্ধ উত্তৰ। এতিয়া তোমালোকে 16 নম্বৰ প্ৰশ্নটো চোৱা। 16 নম্বৰ প্ৰশ্নত কি আছে চোৱা
তেল আৰু চৰ্বিযুক্ত খাদ্যৰ জাৰণ প্ৰতিৰোধ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় আগতে মই পাইছিলো যে এই যে দুৰ্গন্ধ সৃষ্টি হয় এটো কিহৰ ফলত হয় জাৰণ বিক্ৰিয়াৰ ফলত হয় এতিয়া আমাক কৈছে যে এই যে জাৰণ বিক্ৰিয়াৰ ফলত যে আমাৰ এই দুৰ্গন্ধ সৃষ্টিটো হয় এইটো আমি কেনে ধৰণে প্ৰতিৰোধ কৰিব পাৰি কি ব্যৱহাৰ কৰি প্ৰতিৰোধ কৰিব পাৰি এক নম্বৰ কৈছে জাৰক দুই নম্বৰ কৈছে প্ৰতিজাৰক ব্যৱহাৰ কৰি তিনি নম্বৰ হৈছে ৰেনচিট আৰু চাৰি নম্বৰ হৈছে খাদ্যৰ যেটো পাত্ৰ থাকিব সেই পাত্ৰটো খোলা অৱস্থাত ৰাখিলেও আমি প্ৰতিৰোধ কৰিব পাৰি কিন্তু ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ তোমালোকে মনত ৰাখিবা প্ৰতিজাৰক ব্যৱহাৰ কৰি আমি তেল আৰু চৰ্বিযুক্ত খাদ্যৰ জাৰণ আমি প্ৰতিৰোধ কৰিব পাৰি এতিয়া তোমালোকে 17 নম্বৰ প্ৰশ্নটোলৈ চোৱা 17 নম্বৰ প্ৰশ্নত কি আছে সিমেন্ট প্ৰস্তুত কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয় এক নম্বৰ হৈছে ক্যালসিয়াম কাৰ্বনেট দুই নম্বৰ হৈছে ক্যালসিয়াম অক্সাইড তিনি নম্বৰ হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড আৰু চাৰি নম্বৰ হৈছে ক্যালসিয়াম ক্লোৰাইড আৰু পাঁচ নম্বৰত কৈছে ওপৰৰ এটাও নহয় তে ইয়াৰ ভিতৰত তোমালোকৰ শুদ্ধটো হৈছে মনত ৰাখিবা সিমেন্ট প্ৰস্তুত কৰিবলৈ ক্যালসিয়াম অক্সাইড ব্যৱহাৰ কৰা হয় এতিয়া তোমালোকে 18 নম্বৰ প্ৰশ্নটো চোৱা 18 নম্বৰ প্ৰশ্নটো কি আছে 18 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো জাৰণ বিক্ৰিয়া দেখুৱায় এক নম্বৰত কৈছে যদি অক্সিজেন লাভ কৰিলে দুই নম্বৰ হৈছে অক্সিজেন হেৰুৱালে তিনি নম্বৰ কৈছে হাইড্ৰোজেন লাভ কৰিলে আৰু চাৰি নম্বৰ কৈছে হাইড্ৰোজেন হেৰুৱালে তোমালোকে জানা যে অক্সিজেন যদি যোগ হয় তেতিয়া আমি তাক কি বুলি কম জাৰণ আৰু হাইড্ৰোজেন যেতিয়া যোগ হ'ব তাক আমি কি বলা আগত আমি পাইছো তাক আমি কি বুলি কম বিজাৰণ তো প্ৰথম আছে কি এক নম্বৰটো হৈছে শুদ্ধ অক্সিজেন লাভ কৰিলে কি দেখুৱাব জাৰণ বিক্ৰিয়া দেখুৱাব এতিয়া তোমালোকে চোৱা 19 নম্বৰ প্ৰশ্ন 19 নম্বৰ প্ৰশ্নত আছে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় পদাৰ্থ এক্স হল মানে পদাৰ্থ এক্স টো কি হ'ব মানে এটো খুদিছে এক নম্বৰত আছে CaO2 দুই নম্বৰত আছে NaCl তিনি নম্বৰত আছে CaO চাৰি নম্বৰত আছে HCl ইয়াৰ ভিতৰত তোমাৰ শুদ্ধ উত্তৰটো হৈছে পদাৰ্থ এক্স টো হৈছে তোমাৰ ক্যালসিয়াম অক্সাইড পুৰাচোন এতিয়া তোমালোকৰ মাজলৈ 20 নম্বৰ প্ৰশ্নলৈ আনিছো 20 নম্বৰ প্ৰশ্নটো চোৱা তলৰ বিক্ৰিয়াত কোনটো পদাৰ্থ জাৰিত আৰু কোনটো পদাৰ্থ বিজাৰিত হৈছে সো ইয়াত এটা বিক্ৰিয়া দিয়া আছে কপাৰ অক্সাইড প্লাস H2 এটো বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে কপাৰ প্লাস H2 তার মানে তোমালোকে জানাই যে জারণ আৰু বিজারণ কি মানে যত অক্সিজেন যোগ হ'ব হেতু কয় জারণ আৰু যদি অক্সিজেন এৰি দিয়ে তেতিয়া তাক কি বুলি কব বিজারণ তেতিয়ালে তোমালোকে ইয়াত কি হৈছে কপাৰে কি কৰিছে অক্সিজেন এৰি দিছে অক্সিজেন এৰি দিয়ে কোনে গ্ৰহণ কৰিছে হাইড্ৰোজেনে গ্ৰহণ কৰিছে হাইড্ৰোজেনে গ্ৰহণ কৰি H2 কি কৰিছে উৎপন্ন কৰিছে তেতিয়ালে ইয়াত কি হ'ব হাইড্ৰোজেনে কি কৰিছে জাৰিত হৈছে অক্সাইড কি হৈছে বিজাৰিত হৈছে তেতিয়ালে এক নম্বৰটো হৈছে তোমাৰ শুদ্ধ উত্তৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যিখিনি প্ৰশ্ন মই দিছো এইখিনি প্ৰশ্ন ভালকে পঢ়িবা উত্তৰ সহ দিয়া হৈছে তোমালোকক বহিত লিখি শিকিবা তোমালোকে যদি এইখিনি শিকা মই ভাবো ভাল নম্বৰ লৈ তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছা যে আমি পৰীক্ষা নিদিও তেওঁলোকক কৈছো তোমালোকে একেবাৰে বিৰত নাথাকিবা তোমালোকে পৰীক্ষা দিয়া ভালকে পঢ়া ভালকে পঢ়িলে নিশ্চয় তোমালোকে পাছ কৰিবা একেবাৰে মন ভাঙি নিদিবা তোমালোকে ভিডিওটো তোমালোক বন্ধু বৰ্গলৈ আমাৰ ভিডিওটো শেয়াৰ কৰাচোন তেওঁলোককো চাবলৈ দিয়া যে এইখিনি চোৱা এইখিনি চাই পেলা তোমালোকে শিকা বুলি তেওঁলোককো কোৱা তেওঁলোকে যদি চাই মই ভাবো তোমাৰ লগতে তেও উপকৃত হ'ব আৰু সবে আমি পৰীক্ষাত পাছ কৰিম চোৱা ষ্টিফেন উইলিয়াম হকিঙৰ নাম তোমালোকে শুনিছা হয় না নহয় তেখেতে কি কৰিছিল ভালদৰে কথা ক'ব পৰা নাছিল তেখেতে ভৰি লৰচৰ কৰিব নোৱাৰিছিল গোটেই শৰীৰটো বিকল আছিল কিন্তু তেখেতে কি কৰিছে বিশ্বৰ দৰবাৰত তেখেতে নিজকে এজন বিশ্ববিখ্যাত বিজ্ঞানী ৰূপে প্ৰতিষ্ঠাপিত কৰিব পাৰিছে তেতিয়াহলে তোমালোকে চোৱা তোমালোকৰটো দুখন হাত আছে দুখন ভৰি আছে কিমান ধুনীয়া দুখন চকু আছে তেতিয়াহলে আমি কিয় নোৱাৰিম আমি পাৰিম তোমালোকে কষ্ট কৰি যোৱা মই তোমালোকক দিয়া প্ৰশ্নখিনি পঢ়া উত্তৰখিনিও পঢ়া তোমালোকে চাবা এদিনাখন তোমালোকৰ কি হ'ব সফলতাই তোমালোকক চুমিব গতিকে ভালকে পঢ়িবা আশা ৰাখিছো তোমালোকে সবে ভালকে পঢ়িবা